নিজৰ স্বপ্ৰতিভাৰে উজ্বলি উঠা এটি ৮ বছৰীয়া কণমানি নাম গৌৰৱজ্যোতি বৰুৱা। আজিৰ আমাৰ এই প্ৰতিবেদনত ক'বলৈ বিচাৰিছো এটি ৮ বছৰীয়া শিশুৰ কথা। একান্ত মনে ব্যস্ত হৈ থকা এই প্ৰতিভাধৰৰ হাতৰ পৰশত এতিয়া প্ৰাণ পাই উঠিছে ময়ূৰ চৰাই, হাতী, ঘোঁৰাকে ধৰি বিভিন্ন সামগ্ৰী। আচলতে যি সময়ত শিশুসকল টিভিত কাৰ্টুন গেম খেলি নিজৰ মন মগজু ব্যস্ত কৰি ৰাখিছে, তেনে সময়ত এই ৮ বছৰীয়া শিশুটিয়ে সৃষ্টিমূলক কাম কাজক লৈ এনেদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। শিশুটিয়ে অবাবত সময় নষ্ট নকৰি নিজৰ প্ৰতিভাৰ জৰিয়তে মাটিৰে সাজি উলিয়াইছে জীৱ জন্তুকে ধৰি বিভিন্ন সামগ্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱজ্যোতি বৰুৱা। কোন শ্ৰেণীত পঢ়িছা? চতুৰ্থ। তুমি যে মাটিৰে আচবাব বনোৱা, কেতিয়াৰ পৰা বনাই আছা? 4 বছৰৰ পৰা মই প্ৰায় বনাই আছোঁ আজিলৈকে। কি বনোৱা? মুৰ্তি বনাওঁ, হাতী বনাওঁ, তাৰপিছত আকৌ ময়ূৰ চৰাই বনাওঁ, তাৰপিছত আকৌ বাঘ বনাওঁ, সিংহ বনাওঁ, কুকুৰ বনাওঁ, সাপ বনাওঁ, গছ বনাওঁ, তাৰপিছত আকৌ ভেকুলী বনাওঁ আৰু বহুত কিবা কিবি বনাওঁ, ফল মূল বনাওঁ, ৰঙালাও, শাক পাচলি তেনেকৈ বনাওঁ। ক'ত বনোৱাগে? ক'ত বনোৱা? ৰাস্তাত বনাওঁ, ঘৰতে বনাওঁ, আৰু আমাৰ ওচৰত মানুহ এঘৰ আছে পকা, তাৰ কিনাৰত এডোখৰ জেগা আছে, সেইডোখৰতো বনাওঁ। লগৰ ল'ৰা থাকে নাই? থাকে এটা। বনাই পেলাই কি কৰা এইবোৰ? বনাই পানি থৈ দিওঁ, কেতিয়াবা ভাগি থাকে। আপোনালোকে যদি মোক মাতি দিয়ে মই বনাম, বহুত চেষ্টা কৰিম আৰু ভালকৈ বনাম। তুমি আৰু খেল বল চল খেলিবলৈ নোযোৱা নি পাছবেলা? যাওঁ কেতিয়াবা খেলোঁ, ভাল লাগিলে মন। কি কৰি বেছি ভাল পোৱা? সেই মাটিয়ে বস্তু বনাই। আমগুৰি বাউলীপুখুৰী সেনচোৱা গাঁৱৰ পিতৃহীন ৪ৰ্থ শ্ৰেণীত অধ্যয়নৰত এই শিশুটিৰ মৰম লগা কামবোৰে এতিয়া সকলোকে মুগ্ধ কৰি তুলিছে। মোৰ সন্তানটিৰ বয়স 9 বছৰ হৈছে। সি প্ৰায় 4 বছৰমান বয়সৰ পৰা এইবিলাক কৰি ভাল পায়। সি এতিয়া ৪ৰ্থ শ্ৰেণীত পঢ়ি আছে। আজৰি সময়ত সি খেলা ধূলা কৰাত থাকি এইবিলাক কাম কৰি বেছি ভাল পায়। বৰ্তমান সি পঢ়িও আছে, এইবিলাক কৰিও আছে, আৰু আমাৰ ঘৰখনৰ আৰ্থিক অৱস্থা ভাল নহয়। কিবা এটা যদি আপোনালোকে উৎসাহ বা দিয়ে, তেনেহ'লে ভাল কিবা এটা হ'ব বুলি আশা কৰোঁ মই। নিজৰ স্বপ্ৰতিভাৰে এনেদৰে কৰা মৰম লগা কামবোৰৰ বাবে এতিয়া বিশেষভাৱে চৰ্চালৈ আহিছে আমগুৰিৰ এই ৮ বছৰীয়া শিশুটি। পিতৃহীনা কণমানি প্ৰতিভাধৰক এতিয়া প্ৰয়োজন মাথো আপোনালোকৰ উৎসাহ আৰু অকণমান সহায়ৰ। ব্যুৰ' ৰিপৰ্ট, অসম টিভি।